মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10ৰ পেজ নম্বৰ 19ৰ পৰা হ'ব। যোৱা ক্লাছটোত আমি ইয়াৰ আগলৈকে কৰিছিলোঁ, এতিয়া আজি 19 পৃষ্ঠাৰ পৰা হ'ব, মাজৰ পৰা। দ্য ডে ৱাজ চিম্বলিজড ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ টু নেশ্যনেল এন্থেমছ, ইয়াৰ পৰা হ'ব। তোমালোকে কিতাপ মেলি ভালদৰে চাই যোৱা। দ্য ডে ৱাজ চিম্বলিজড, দিনটো চিহ্নিত হৈ আছিল, ফৰ মি, মোৰ বাবে। দ্য ডে ৱাজ চিম্বলিজড ফৰ মি, দিনটো মোৰ বাবে চিহ্নিত হৈ আছিল, বাই দ্য প্লেয়িং অফ আৱাৰ টু নেশ্যনেল এন্থেমছ, আমাৰ দুটা ৰাষ্ট্ৰীয় গীতৰ দ্বাৰা গোৱা সেই দিনটো মোৰ বাবে চিহ্নিত হৈ আছিল। এণ্ড দ্য ভিজন অফ হোৱাইট ছিংগিং, আৰু বগাসকলে গাইছিল। এণ্ড দ্য ভিজন, আৰু দেখা গৈছে, অফ হোৱাইট ছিংগিং, বগাসকলে গাইছিল, নিকোচি চিকেলেল আই আফ্ৰিকা, নিকোচি চিকেলেল আই আফ্ৰিকা এই গীতটো গাইছিল। এণ্ড ব্লেক ছিংগিং, আৰু ক'লাসকলে গাইছিল, ডাই ষ্টেম সংগীতটো গাইছিল। দ্য অল্ড এন্থেম অফ দ্য ৰিপাব্লিক, আৰু এইটো আছিল গণতন্ত্ৰৰ কি প্ৰাচীন সংগীত। অলদো, যদিও, ডেট ডে নেইদাৰ গ্ৰুপ নিউ, ডেট ডে সেইদিনা, নেইদাৰ গ্ৰুপ নিউ, কোনো গ্ৰুপেই যদি জনা নাছিল, যদিও সেইদিনা কোনো গ্ৰুপেই বা কোনো দলেই জনা নাছিল, দ্য লিৰিক্স মানে সুৰ তাল লয়, লিৰিক্স, দ্য লিৰিক্স অফ দ্য এন্থেম, সংগীতৰ সুৰ তাল লয় যদিও কোনো গ্ৰুপে জনা নাছিল, দে ওৱান্স ডেছপাইজড, সিহঁত এবাৰ হতাশ হৈ পৰিছিল, দে উড চুন ন', আৰু দে উড চুন ন' দ্য ৱৰ্ডছ বাই হাৰ্ট, আৰু অতি সোনকালে সিহঁতে অন্তৰৰ পৰা সেই কথাবোৰ শিকিব পাৰিব। ইয়াৰ পিছৰ পৰা চাই যোৱা। অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন মানে কি? অপেনিং চেৰিমনি মানে উদ্বোধনী অনুষ্ঠান। অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন, উদ্বোধনীৰ দিনাখন। অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন, উদ্বোধনীৰ দিনাখন, আই ৱাজ অভাৰৱেলম্ড মানে বিজি, ব্যস্ত হৈ থকা, মগ্ন হৈ থকা। অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন, উদ্বোধনীৰ দিনাখন, আই ৱাজ অভাৰৱেলম্ড, মই ব্যস্ত হৈ আছিলোঁ, উইথ দ্য চেঞ্জ অফ হিষ্ট্ৰী মানে ইতিহাসৰ কথাবোৰলৈ। অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন, উদ্বোধনীৰ দিনাখন, আই ৱাজ অভাৰৱেলম্ড উইথ দ্য চেঞ্জ অফ হিষ্ট্ৰী, মই ইতিহাসৰ কথাবোৰলৈ মগ্ন হৈ আছিলোঁ। ইন দ্য ফাৰ্ষ্ট ডিকেড মিনছ কি? এ পিৰিয়ড অফ 10 years, তাৰমানে 10 বছৰক এক ডিকেড বুলি কোৱা হয়। ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century মানে বিংশ শতাব্দী। তো 100 yearsক কি কোৱা হয়? 1 century বুলি কোৱা হয়। ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century মানে বিংশ শতাব্দীৰ, বিংশ শতিকাৰ মানে প্ৰথম দশকত, এ ফিউ ইয়াৰ্ছ আফটাৰ, কেইবছৰমান পিছতে, দ্য বিটাৰ এংলো বোৱাৰ ৱাৰ, ইংৰাজ ওলন্দাজসকলৰ যুদ্ধৰ কেইবছৰমান পিছতে, এণ্ড বিফৰ মাই অন বাৰ্থ, আৰু মোৰ জন্মৰ আগতে, দ্য হোৱাইট স্কিন পিপলছ, বগা মানুহবিলাকে, দ্য হোৱাইট স্কিন পিপলছ অফ চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাৰ বগা মানুহবিলাকে কি কৰিছিল? পাতষ্টাফ মানে আনিছিল, দেয়াৰ ডিফাৰেঞ্চেছ, সিহঁতৰ বৈষম্য বা ভেদভাৱবোৰ আনিছিল, এণ্ড ইৰেক্টেড, আৰু স্থাপন কৰিছিল, এণ্ড ইৰেক্টেড এ ছিষ্টেম, আৰু এটা পদ্ধতি স্থাপন কৰিছিল, অফ ৰেচিয়েল ডমিনেশ্যন মানে জাতিগত বৈষম্যৰ কি কৰিছিল? এটা স্থাপন কৰিছিল, জাতিগত বৈষম্য স্থাপন কৰিছিল, এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপল মানে ক'লা বৰণৰ মানুহৰ বিপৰীতে তেওঁলোকে বৰ্ণ বৈষম্যৰ ভেদভাৱ আদিৰ সৃষ্টি কৰিছিল। অফ দেয়াৰ অ'ন লেণ্ড, সিহঁতৰ নিজৰ ভূমিখনত। দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম, সিহঁতে গঠন কৰা প্ৰণালীটো বা পদ্ধতিটো, দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্চেষ্ট মানে ভেৰি হাৰ্ড, বৰ কঠোৰ আছিল। দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্চেষ্ট, সিহঁতে গঠন কৰা প্ৰণালীটো কেনেকুৱা আছিল? বৰ কঠোৰ আছিল। মষ্ট ইনহিউমেনি, আটাইতকৈ অমানৱীয় আছিল। ইনহিউমেনি মানে আটাইতকৈ অমানৱীয়, মষ্ট ইনহিউমেনি আটাইতকৈ অমানৱীয় আছিল। ছ'চিয়েটিজ দ্য অল্ড, বিশ্বৰ সমাজে, হেজ এভাৰ ন'ন, বিশ্ববাসীয়েও যেন জানিব পাৰিছিল। নাও ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century, এতিয়া বিংশ শতাব্দীৰ শেষ দশকত, এণ্ড মাই অ'ন 8th ডিকেড, আৰু মোৰ অষ্টম দশকত, এজ এ মেন মই মানুহ হিচাপে মোৰ অষ্টম দশকত, দেট ছিষ্টেম হেড বিন, তাৰপিছত আছে চাই লোৱা। That system had been overturned forever, সেই সকলোবোৰ পদ্ধতি কি কৰা হৈছিল? সলনি কৰা হৈছিল। এণ্ড ৰিপ্লেচড বাই ওৱান দেট ৰিকগনাইজড, আৰু প্ৰতিষ্ঠিত কৰা হৈছিল বা প্ৰতিস্থাপন কৰা হৈছিল, বাই ওৱান দেট ৰিকগনাইজড, আৰু স্বীকৃতি দিয়া হৈছিল, দ্য ৰাইটছ এণ্ড ফ্ৰীডমছ, অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিয়া হৈছিল, অফ অল পিপলছ, সকলোবোৰ মানুহক, ৰিগাৰ্ডলেছ মানে নিৰ্বিশেষে, ৰিগাৰ্ডলেছ অফ দ্য কালাৰ অফ দেয়াৰ স্কিন, সিহঁতৰ বৰ্ণ বৈষম্য অবিহনে সিহঁতৰ অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিয়া হৈছিল। তাৰপিছৰ পৰা চাই যোৱা। ডেট ডে, সেই দিনটো, সেই দিনবোৰ আহিছিল, এবাউট
থ্ৰু দ্য আনইমাজিনেবল ছেক্ৰিফাইচেছ আনইমাজিনেবল মানে যে আনডেছক্ৰাইবেবল মানে অবৰ্ণনীয় হুইচ ইজ নট পচিবল টু ইমাজিন যিটো মানে কল্পনা কৰিবলৈ অসম্ভৱ এইটো আনইমাজিনেবল ডেট ডে সেই দিনটো হেড কাম আহিছিল এবাউট থ্ৰু দ্য আনইমাজিনেবল ছেক্ৰিফাইচেছ মানে অকল্পনীয় ত্যাগৰ বিনিময়ত সেই দিনবোৰ আহিছিল অফ থাউজেণ্ডছ অফ মাই পিপল মোৰ সহস্ৰাধিক মানুহৰ এই সহস্ৰাধিক মানুহৰ বা হেজাৰ হেজাৰ মানুহৰ অকল্পনীয় ত্যাগৰ বিনিময়ত সেই দিনবোৰ আহিছিল পিপল হু ছাফাৰিং এণ্ড কাৰেজ মানুহবোৰৰ যিবোৰৰ দুখ বেদনা ছাফাৰিং মানে দুখ বেদনা এণ্ড কাৰেজ আৰু সাহস পিপল হুজ ছাফাৰিং এণ্ড কাৰেজ মানুহবোৰৰ দুখ বেদনা আৰু সাহস কেন নেভাৰ বি কাউণ্টেড কেতিয়াও গণনা কৰিব পৰা নাযাব অৰ ৰিপিট অথবা পৰিশোধ কৰিব পৰাও নাযাব মই অনুভৱ কৰিছিলোঁ ডেট ডে সেই দিনটো মই অনুভৱ কৰিছিলোঁ যে সেই দিনটো এজ আই হেভ অন ছ' মেনি আদাৰ্ছ ডেজ মোৰ আনবোৰ দিনতকৈ ডেট আই ৱাজ চিম্পলি দ্য ছাম অফ মই কেৱল এক সমষ্টিহে আছিলোঁ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ সেই আফ্ৰিকান দেশপ্ৰেমিকসকলৰ ভিতৰত যেন মই এজন এক সাধাৰণ সমষ্টিহে আছিলোঁ হু হেড গান বিফৰ মি যিসকল মোৰ আগতে গুচি গৈছিল ডেট লং এণ্ড ন'বল লাইন সেই দীঘলীয়া আৰু মহান সময়ৰ লাইন মিনছ ইয়াত সময় বুজাইছে ডেট লং এণ্ড ন'বল লাইন সেই দীৰ্ঘদিনীয়া মহান সময়ৰ ইণ্ডেট অন্ত পৰিছিল এণ্ড নাও বিগেন আৰু এতিয়া আৰম্ভ হৈছিল এগেইন উইথ মি আকৌ মোৰ সৈতে আৰম্ভ হৈছিল I was pained that মই দুখিত আছিলোঁ যে I was not able to thank মই ধন্যবাদ জনাবলৈ সক্ষম নাছিলোঁ মই সক্ষম নাছিলোঁ to thank ধন্যবাদ জনাবলৈ মই সিহঁতক ধন্যবাদ জনাবলৈ সক্ষম নাছিলোঁ and that they were not able আৰু সিহঁতেও সক্ষম নাছিল to see চাবলৈ what their sacrifices সিহঁতৰ ত্যাগবোৰৰ বিনিময়ত what had wrought যে কি লাভ কৰিছিল wrought mean achieved লাভ কৰা তেতিয়াহ'লে they were not able to see আৰু সিহঁতেও চাবলৈ সক্ষম হোৱা নাছিল what their sacrifices had wrought সিহঁতৰ ত্যাগৰ বিনিময়ত যে সিহঁতে কি লাভ কৰিছিল সেইবোৰ যেন চাবলৈ তেওঁলোকে সক্ষম হোৱা নাছিল আজি এইখিনিলৈকে থাকক নেক্সট ক্লাছত আমি পিছৰখিনি আলোচনা কৰিম থেংক ইউ